হেল্ল' এভৰিৱান। কণ্ঠশিল্পী মন্টুমণি শইকীয়াই অসমৰ ৰাইজক ধন্যবাদ জনাই সামাজিক মাধ্যমত এটা ভিডিঅ' শ্বেয়াৰ কৰিছে। আহকচোন শুনো ভিডিঅ'টোত কিনো কৈছে তেওঁ। নমস্কাৰ। প্ৰথমে অসমবাসী ৰাইজক সেৱা জনাইছোঁ। মোৰ জন্মদিনত আপোনালোকে মৰম আশীষেৰে উপচাই দিয়াৰ বাবে জ্যেষ্ঠজনৰ পৰা কনিষ্ঠজনলৈকে সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ। আটাইৰ মেছেজ পোনপটীয়াকৈ ৰিপ্লাই কৰিব পৰা নাই, তাৰ বাবে দুখিত। আৰু ভিডিঅ'টোৰ জৰিয়তে আটাইকে ধন্যবাদ জনাইছোঁ। আপোনালোকৰ মৰম আশীৰ্বাদবোৰ মোৰ সংগীত জীৱন পথৰ পথ প্ৰদৰ্শক হওক তাৰে কামনা কৰিছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আপোনালোক আটাইকে কুশলে ৰাখক, মংগলে ৰাখক। আৰু এটা খুব ভাল খবৰ, আপোনালোকে মোৰ দুটি গীত উৰুলি আৰু কৈ দিয়া না ইমান সুন্দৰকৈ মৰম দিছে, তাৰ বাবে বহুত বহুত ধন্যবাদ। আপোনালোকৰ মৰম আশীৰ্বাদবোৰ সদায় এনেদৰে পাবলৈ আশা কৰিম। ধন্যবাদ। সকলো ভালে থাকক।